বাইদেউ ঘৰ বাইদেউ তো গতিকে যেতিয়া অৰুণোদয়টো দিব হয় ইতিমধ্যে আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ বিভিন্ন আঁচনি আছে আৰু যেনেকৈ আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ হাই স্কুলৰ পৰা হায়াৰ এডুকেশ্যন যিমানলৈকে পঢ়ে আমি সকলোতে আমাৰ ৩,০০০ৰ পৰা আৰম্ভ কৰি প্ৰায় ৩৫,০০০লৈকে আমি এই আঁচনিৰ জৰিয়তে সামৰি পেলাই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি অনুদান দিছোঁ স্কলাৰশ্বিপ দিছোঁ তাৰ লগতে নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকে যাতে নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আমি তেওঁলোকক ডায়াল দাস পানিকাৰ নামেৰে আমি এটা আঁচনিৰ জৰিয়তে তেওঁলোকক অনুদান আগবঢ়াইছোঁ আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণেও আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ ইতিমধ্যে আমাৰ প্ৰায় 18টা স্কিল ডেভেলপমেণ্ট চেণ্টাৰেই ক'ব পাৰি আমাৰ আছিলে এইটো আৰু অতি ডেভেলপ কৰি পেলাই ইয়াৰ পৰা যাতে অধিক আমাৰ ল'ৰা ছোৱালীক আমি উপকৃত কৰাব পাৰোঁ ইতিমধ্যে এই দিশটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই আছে মই ইতিমধ্যে গোটেই বিষয়টো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ আৰু নিশ্চিতভাৱে আমাৰ স্কিল ডেভেলপমেণ্ট ক্ষেত্ৰতো আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক এই আঁচনিৰ জৰিয়তে আমি উপকৃত কৰোঁ। ছাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত BTRৰ অকল ওদালগুৰিতহে এটা চেণ্টাৰ আছে বুলি আমি গম পাইছোঁ চিৰাং বাক্সা আৰু কোকৰাঝাৰত স্কিল ডেভেলপমেণ্টৰ কোনো ধৰণৰ ট্ৰেইনিং চেণ্টাৰ নাই কি কয় যদি তেনেকৈ কোনোবাই আগবাঢ়ি আহে তেতিয়াহ'লে নিশ্চিতভাৱে আমি ট্ৰেইনিং চেণ্টাৰ দিবৰ কাৰণে আগবাঢ়ি যাম ইতিমধ্যে আমাৰ অসমৰ বহুকেইটা ঠাইত স্কিল ডেভেলপমেণ্টৰ চেণ্টাৰ চলি আছে আপোনালোকে জানে যে BOCWৰ আণ্ডাৰত আমি ট্ৰেইনিং প্ৰদান কৰোঁ তেওঁলোকৰ কাৰণে সকলোবিলাক ব্যৱস্থা আমাৰ হাতত আছে তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দি পেলাই তেওঁলোকে যাতে নিজৰ কৰ্মৰ ক্ষেত্ৰত অধিক তেওঁলোকে কাম কৰিব পৰা সক্ষমতা হয় তাৰ কাৰণে আমি তেওঁলোকক বিভিন্ন ট্ৰেইনিং দি আছোঁ যেনেকৈ ৰাজমিস্ত্ৰী হওক কাঠমিস্ত্ৰী হওক ইলেক্ট্ৰিচিয়ান হওক প্লাম্বাৰ হওক সকলোকে আমি ট্ৰেইনিং দি আছোঁ ট্ৰেইনিং দিয়াৰ লগতে তেওঁলোকক ষ্টাইপেণ্ড দিয়া হয় সকলোবিলাক সুবিধা দিয়া হয় তো গতিকে যদি তেনেকৈ ধৰণৰ কোনোবাই আগবাঢ়ি আহে বা ইয়াত যদি দাবী হয় যে ইয়াতো এটা চেণ্টাৰ লাগে আমি দিবৰ কাৰণে চেষ্টা কৰিম জনজাতিকৰণৰ কথা হয় হয় জনজাতিকৰণৰ কথাটো নিশ্চিতভাৱে ময়ো এটা সংগঠনৰ পৰা আহিছোঁ আৰু সংগঠনত থাকোঁতেও আৰু এতিয়াও অন্তৰ্পণে 6 জনগোষ্ঠীৰ লগতে 4 জনগোষ্ঠী আদিবাসী লোকসকলো জনজাতিকৰণৰ মৰ্যাদাটো পাব লাগে বুলি পেলাই মই এতিয়াও আশাবাদী আৰু সেই হিচাপে আমাৰ চৰকাৰ অহাৰ পাছত যিখিনি কেৰুণ লাগি আছিলে সেই বাধাখিনি ইতিমধ্যে আঁতৰোৱা হৈছে কেন্দ্ৰ চৰকাৰো আন্তৰিকতাৰে এই দিশত আগবাঢ়িছে আৰু মই আশাবাদী যে জনজাতিকৰণক লৈ পেলাই কোনো কাৰণতে ৰাজনীতি হ'ব নালাগে এইটো আমাৰ প্ৰাপ্য অধিকাৰ তো গতিকে 6 জনগোষ্ঠীৰ লগতে আদিবাসী 4 জনগোষ্ঠীৰ লোকসকলো যাতে জনজাতিকৰণ পাওক এইটো মই আশাবাদী শেষৰটো মজুৰি পাইছে 207 টকা ইতিমধ্যে দাবী উত্থাপন হৈছে 350 টকালৈ তেওঁলোকৰ স্বাস্থ্য বিধিৰ মজুৰি বৃদ্ধি কৰিব লাগে বিভিন্ন ছাত্ৰ সংগঠনে জনগোষ্ঠী ছাত্ৰ সংগঠনে দাবী কৰি আহিছে কিবা পদক্ষেপ এটা লৈছে নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ চৰকাৰ অহাৰ পাছতেই আমি ইতিপূৰ্বে দুবাৰকৈ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিছোঁ আৰু একেবাৰে আন্তৰিকতাৰে কৰিছোঁ কথা হ'ল মজুৰিটো আমাৰ মালিক গোষ্ঠী ট্ৰেড ইউনিয়ন চৰকাৰ আমি মিলিত প্ৰচেষ্টাৰে কৰিব লাগিব আৰু ইতিমধ্যে আমি আজি কিছুদিনমানৰ আগতে 205 টকালৈকে আমি মজুৰি বৃদ্ধি কৰিছোঁ আৰু আমাৰ টাৰ্গেট আছে যে আমি 350 টকাই আমি মজুৰি বৃদ্ধি কৰিবৰ কাৰণে আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এটা বিবেচনা কৰি আছে যে সমগ্ৰ ভাৰতবৰ্ষৰে সকলো শ্ৰমিকৰে এটা কমন তেওঁলোকৰ হাজিৰা হ'ব লাগে আৰু যদি এই আইনটো ইতিমধ্যে পাৰ্লিয়ামেণ্টত উত্থাপন হৈছে যদি এইটো অতি সোনকালে বাস্তৱিত হয় তেতিয়াহ'লে অসমৰ সকলো ধৰণৰ শ্ৰমিকৰ লগতে চাহ শ্ৰমিকসকলো 350 টকাই সিদ্ধান্ত হ'ব বা যিমানে সিদ্ধান্ত হ'ব সেই হিচাপত তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব আৰু আমি আশাবাদী আৰু আমাৰ চেষ্টা আছে যে আমি 350 টকালৈকে নিশ্চিতভাৱে আমাৰ শ্ৰমিকসকলৰ হাজিৰা আমি বঢ়াবৰ ক্ষেত্ৰত আমি কাম কৰিম।